নমস্কাৰ বন্ধু বান্ধৱসকল, পুনৰবাৰ পাৱাৰ ষ্টুডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। বন্ধুসকল, আহকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, মাটিকাৰীৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান? ইয়াৰ উত্তৰটো হৈছে সপ্তম স্থান। কুৱেশ্যন 2, জনসংখ্যাৰ ক্ষেত্ৰত বিশ্বত ভাৰতৰ স্থান কিমান? ইয়াৰ উত্তৰটো হৈছে দ্বিতীয় স্থান। কুৱেশ্যন 3, ভাৰতৰ উত্তৰ সীমাত কোনবোৰ দেশ আছে? ইয়াৰ উত্তৰটো হৈছে চীন, নেপাল আৰু ভূটান। কুৱেশ্যন 4, ভাৰতৰ পূৰ্বে কোনখন দেশ আছে? ইয়াৰ উত্তৰটো হৈছে বাংলাদেশ। কুৱেশ্যন 5, ভাৰতৰ পশ্চিমে কোনখন দেশ আছে? ইয়াৰ উত্তৰটো হৈছে পাকিস্তান। কুৱেশ্যন 6, কোনখন সাগৰ ভাৰতৰ দক্ষিণ পশ্চিমত আছে? ইয়াৰ উত্তৰটো হৈছে আৰৱ সাগৰ। কুৱেশ্যন 7, ভাৰতৰ দক্ষিণ পূৰ্বত কোনটো উপসাগৰ আছে? ইয়াৰ উত্তৰটো হৈছে বংগোপসাগৰ। কুৱেশ্যন 8, ভাৰতৰ দক্ষিণে কোনখন মহাসাগৰ আছে? ইয়াৰ উত্তৰটো হৈছে ভাৰত মহাসাগৰ। কুৱেশ্যন 9, পূৰ্ব অঞ্চল পাহাৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰিছে? ইয়াৰ উত্তৰটো হৈছে ম্যানমাৰ দেশৰ পৰা। কুৱেশ্যন 10, মান্নাৰ উপসাগৰ আৰু পাক জলপ্ৰণালীয়ে ভাৰতক কোন দেশৰ পৰা পৃথক কৰিছে? ইয়াৰ উত্তৰটো হৈছে শ্ৰীলংকাৰ পৰা। কুৱেশ্যন 11, সমগ্ৰ ভাৰতত আংশিক সম্প্ৰসাৰণ কিমান? ইয়াৰ উত্তৰটো হৈছে 8.4 পৰা 37.6 উত্তৰ অংশাংশলৈ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। আজি ইমান আছিল, আকৌ দেখা হ'ব নতুন এক ভিডিঅ'লৈ।